हेलो एवरीवन स्वागतम जानाइছো মোৰ অন্য এটি নতুন ভিডিঅ'লে আশা কৰো ভিডিঅ'টি চাই ভাল পাব আৰু মোক বহুত বেছি মৰম দিব আজি মই আপোনালোকৰ আগত এটা সিম্পল ধনিয়া ৰেচিপি শেয়াৰ কৰিম ৰেচিপিটো শেয়াৰ কৰাৰ আগতে আৰু এটা কথা কওঁ মোৰ হয়তো ভিডিঅ'বিলাক ইমান পাৰফেক্ট নহব পাৰে তাৰ বাবে আপোনালোকৰ আগত মই মনে দি ক্ষমা বিচাৰিছো আৰু আগলৈ যেন কিবা ভুল হলে আপোনালোকে শুধৰাই দিয়ে যেন কাৰণ আপোনালোকে নহলে মই কোনোদিনে আগবাঢ়ি যাব নোৱাৰিম আজি মই বনাব লৈছো আলুৰ চিপছ এই আলুৰ চিপছটো মিনিমাম 10 মিনিটৰ ভিতৰত হৈ যায় আলুকেটা বইল কৰিব নালাগে আৰু ৰদত দিব নালাগে মাত্ৰ কাটিম আৰু বনাম স্পেশাল কথাটো হৈছে এই চিপছটো বনাবৰ কাৰণে নৰমেল আলু ব্যৱহাৰ কৰিম বজাৰৰ নিচিনা আলুৰ চিপছ বনাবৰ কাৰণে মই 4টা আলু লৈছো ইয়াত মই কোনো বেলেগ আলু ব্যৱহাৰ কৰা নাই जितु आमी घरत सब्जीर कारणे व्यवहार करू हेतु आलुए लैसु प्रथमे মই आलुर बाकলি गुसाम যদি আপোনালোকৰ তা ডাঙৰ আলু আছে হেতু লব পাৰে চিপছৰ সাইজ ডাঙৰ হ'ব এতিয়া মই স্লাইসাৰ লৈছো আলুখিনি স্লাইস কৰিম স্লাইস কৰা হৈ গল এতিয়া আমি বেলেগ কাহি এখনত লৈছো আৰু এখন এক্সট্ৰা কাহি লাগিব আমাক এখন লৈছো এনেকে মুছিব লাগিব কটন কাপোৰেদি মুছিব পাৰে আপোনালোকে যাতে ময়শ্চাৰ অলপো নাথাকে আলু এতিয়া মই কেৰাহীটো বহাই দিম কেৰাহী গৰম হোৱাৰ লগে লগে ৰিফাইন অইল দি দিম গেছৰ ফ্লেম মিডিয়াম টু হাইত ৰাখিব আৰু চিপছবোৰ এখন এখনকৈ দি যাব চিপছবোৰ যাতে পুৰা না যায় তাৰ বাবে আপোনালোকে সঘনাই লাৰি থাকিব আমার চিপস রেডি হল চিপছবোৰ যাতে ক্ৰাঞ্চি হয় এইটো কথা আপোনালোকে মনত ৰাখিব এয়া আমাৰ চিপছ ৰেডি হল এতিয়া আমি চাট মছলা এড কৰিম সোৱাদৰ বাবে আপোনালোকে নিমখ আৰু জলকীয়া গুড়িও দিব পাৰে মই দিয়া নাই and it's ready to serve